অঁ এজন ডাঙৰ মোৰ নামটো বগীদত্ত, ওখনৰ কুমাৰ গাঁও। এই পূৰ্বাপূৰ্বিৰ পৰা এয়া চাকি কল টেকেলি এইবোৰ ব্যৱসায় কৰি আহিছোঁ, নহ'লে চলিবলৈ উপায় নাই। এইটো কিমান বছৰ হ'লে এতিয়া হেৰিটো 40-50 বছৰমানকৈ বেছি হ'লেও কম নহয়, ইমান বছৰ পৰা চলি চাকি টেকেলি আকৌ এইবোৰ ধূনা দানি এইভাগে কৰি নানাটা বস্তু বনোৱা হয় তাৰমানে। সহায় ভালেই হৈছে বাৰু, নি আছে। মোৰ নাম কন্যাই কলিতা, ওখনৰ কুমাৰ গাঁও। এইবোৰকে এতিয়া কুমাৰ মাটি কৰি বসবাস কৰি খাই আছোঁ আৰু আমাৰ চাকৰি তাকৰি একো নাই। আজি হ'ল 40-45 বছৰমানেই হ'ল। এতিয়া আমি কাম বনবোৰ এইবিলাকে কৰি খাই থাকোঁ আৰু আমাৰ চাকৰি নাই। দুজন ল'ৰা দুইজনৰ এইবোৰ বেপাৰ বিজনেছে কৰি থাকে আৰু চাকি তাকিকে। চাকি চৰু, ধূনা বান, টিপা টেকেলি, কলহ টেকেলি, চাকি সেইবিলাকে আৰু যি লাগে আমি তাকে বনাই দিওঁ। কিমান বছৰ পৰা বনাই আছে? আজি 45 বছৰমান হ'ল, 45-50 ইমানেই পালেগৈ আৰু বুঢ়ীয়ে হ'লোঁ আৰু এইবিলাক কাম কৰি কৰি। পৰিয়াল আগত আছিল 10টামানে আছিলে, এতিয়া গৈ নাই। এতিয়া 4টামান পৰিয়াল আছে আৰু 4-5টা পৰিয়ালে কৰে আৰু এতিয়া নকৰিলে উপায় নাই নহয়। এতিয়া এইবিলাক কাম কৰি কৰিয়ে এতিয়া বিষালী হৈ গ'ল, তাৰমানে ভৰি বিষ, এতিয়া উঠিবও নোৱাৰোঁ বৰকৈ। অলপ দিনৰ পৰা কমাই দিলোঁ আৰু একেবাৰে কম কৰি দিলোঁ আৰু। আহে ওচৰ পাঁজৰৰ মানুহ আহে, আকৌ এনেকৈ বেচা বিক্ৰীও কৰে, ঠেলাত নিয়ে, চাইকেলত নিয়ে, গাড়ী চাড়ীটো নিয়ে, তেনেকৈ কৰি আৰু বেচা বিক্ৰী কৰি খাবই লাগিব আৰু। লক্ষী পূজা বজাৰ আৰু এইটো পৰম্পৰা আমাৰ মাটি চাকি। আজি লক্ষী পূজা, কাইলৈ কাতি বিহু। কাতি বিহুত এই মাটি চাকি নহ'লেই নহয়। মাটি চাকিয়ে হৈছে পৰম্পৰা, অতীজৰ পৰা চলি আহিছে। গতিকে মাটি চাকি এটা পৰম ধৰ্মৰ বস্তু। দেৱালীও আহি আছে নহয়? লগতে এয়া অলপ দিনৰ পাছতে দেৱালী আহি আছে। দেৱালী সৰ্বভাৰতীয় এইটো। এতিয়া বজাৰ কেনেকুৱা মানুহৰ? বজাৰ এতিয়া আৰু ভালেই। মাটি চাকি নহ'লেই নহ'ব। এতিয়া আমাৰ হিন্দু ধৰ্মৰ মাটি চাকিয়ে হৈছে মেইন বস্তু, আৱশ্যকীয় বস্তু মাটি চাকি। কিমান বছৰ পৰা ব্যৱসায় কৰি আছে? এইটো হৈ গ'ল আমাৰ পিতৃ পিতামহৰ দিনৰ। আমাৰ পিতৃ পিতামহৰ দিনৰ পৰাই মাটি চাকিয়েই একদম। মাটি চাকি নহ'লে যজ্ঞ নহয়। আৰু মাটি চাকি বাহিৰে কি বনায়? মাটি চাকি বাহিৰে আৰু মাটিৰ টেকেলি, কলহ, চৰু, মলা, ধূনা, অনেক বিভিন্ন ধৰণৰ আমি এইবিলাকেই আমাৰ পৰম্পৰা। এই মাটি চাকিয়ে হৈছে মেইন বস্তু।